হাই এভৰিৱান, আপোনালোক সকলোকে জয় শ্ৰী কৃষ্ণ এণ্ড ব্লগছলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ ভিডিঅ' লৈ আহিছোঁ। কিছুমান কাৰণত ভিডিঅ' কৰিব পৰা নাই মানে আকৌ ভিডিঅ' দিম বুলি ভাবিছোঁ, কিন্তু কিমান দিব পাৰোঁ কিমান কৰিব পাৰোঁ নাজানো। হ'লেও আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো টিপি দিব। আজি জন্মাষ্টমী আৰু আপোনালোক সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। আৰু আজি এতিয়া কিনো কৰোঁ আপোনালোকক দেখাব খুজিছোঁ, গতিকে চাই থাকক ভিডিঅ'টো। পিঠাবোৰ খুন্দিবলৈ লৈছিলোঁ, এতিয়া কাৰেণ্টটো গুচি গ'ল, গতিকে ৰখি থাকিব লগা হৈছে আৰু ৰখিব লাগিব আৰু এতিয়া অলপ, তেতিয়া নাহে কাৰেণ্টটো। জন্মাষ্টমীৰ বাবে সৰুকৈ অলপ শৰাই এখন দিলোঁ। এতিয়া বনাবলৈ লৈছোঁ বিলাহী টক। বিলাহী টকৰ বাবে এখন কেৰাহী গৰম হ'বলৈ দিলোঁ, তাত তেল অলপ দিছোঁ। তেলখিনি এতিয়া গৰম হ'বলৈ দিছোঁ আৰু এতিয়া ইয়াত পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি ফুটাৰ পিছত ইয়াত বিলাহীখিনি দিম। বিলাহীখিনি দিয়াৰ পিছত এতিয়া ইয়াত হালধি আৰু নিমখ যোগ কৰিম। আৰু এইখিনি এতিয়া অলপ ভাজি ল'ম। এতিয়া ইয়াত অলপ জলকীয়া গুড়ি দিছোঁ। আকৌ এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি অলপ সময় ভজাৰ পিছত ইয়াত গুড় দিছোঁ। গুড়খিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া ইয়াত তেতেলী দিছোঁ। এতিয়া আকৌ গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া বিলাহী টক ৰেডি হ'লেই। তেনেই ইজি, বনাই চাব। খুব কম সময়তেও হয় আৰু ৰুটিৰ লগত খাবলৈ বহুত ভাল হয়। আৰু এতিয়া লুচিখিনি ভালদৰে ভাজি ল'লোঁ। ৰঙালাও ভাজি, বিলাহী টক, পিঁয়াজ আৰু লুচি, এয়াই আছিলে জন্মাষ্টমীৰ দিনাখন ৰাতি খানা। এভৰিৱান, আজি পিছদিনাখন হয়, কালি আৰু ভিডিঅ' কৰা নহ'লে, তাৰপিছত ৰাতিয়ে হ'ল আৰু, গতিকে কালি ভিডিঅ' কৰা নহ'লে আজি ভিডিঅ' কৰিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। এতিয়ানো কি কৰি আছোঁ, এতিয়া 5টাই বাজিলে, এতিয়া চাহ বনাই আছোঁ, গতিকে চাই থাকক। সেইজনী আমাৰ মুক্তা খাইছে। চাহ খাই আজৰি হ'লোঁ। এতিয়া 5:30 হৈছে আৰু এতিয়া খোজকাঢ়িবলৈ লৈছোঁ। আৰু মই অকণমান শকত হৈ গৈছোঁ, অকণমান নহয় অলপ বেছিয়ে শকত হৈছোঁ বাৰু। মোক চুক গোল দম, গতিকে অকণমান খোজকাঢ়োঁ। বেলেগ এক্সাৰচাইজ কৰা নহয়েই, কৰিবলৈ মানে মোৰ এলাহটো বেছি, সেইকাৰণে এলাহ কৰোঁতে কৰোঁতে কৰা নহয়। গতিকে এতিয়া মই খোজকাঢ়ি যাওঁ, আকৌ তেওঁলোকক লগ পাই আছোঁ। চিকেন গ্ৰেভি বনাবলৈ লৈছোঁ আৰু এতিয়া তেল দিলোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু ইয়াত চেনি দিলোঁ। চেনি দিয়াৰ পিছত তেজপাত দিছোঁ। তেজপাত দি অলপ পিঁয়াজ দি ভাজি লৈছোঁ। নহৰু এটা দিলোঁ। নহৰু এটা দিয়াৰ পিছত আকৌ অলপ সময় ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াত বিলাহী দিম। নিমখ আৰু হালধি দিছোঁ। এতিয়া আকৌ এইখিনি ভালদৰে ভাজি ল'ম।
এতিয়া ইয়াত মিট মছলা, জিৰা পাউডাৰ, কাশ্মীৰী লাল মিৰ্চ, জলকীয়া গুড়ি সকলোখিনি মছলা দি ভালদৰে আকৌ অলপ সময় ভাজি ল'ম। এতিয়া ইয়াত মাংসখিনি দি দিলোঁ। মাংসখিনি দি অলপ সময় ভালদৰে ভাজি লৈছোঁ। এতিয়া ইয়াত আকৌ কেঁচা পিঁয়াজ আৰু নহৰু আদা দি দিছোঁ। আকৌ এইখিনি অলপ ভাজি ল'ম। এইখিনি ভাজি হোৱাৰ পিছত আলু দিছোঁ। আলু দি আকৌ অলপ সময় ভালদৰে ভাজি ল'ম। এয়া ভজা হৈ গ'ল আৰু এতিয়া অলপ পানী দিছোঁ। পানী দি আকৌ অলপ সময় সিজিবলৈ দিম। এয়া ৰেডি হৈছে আৰু এয়া আমাৰ চিকেন গ্ৰেভি ৰেডি হৈ গ'ল। তেনেই সহজ চিম্পুলকৈ ৰান্ধিছোঁ, ট্ৰাই কৰি চাব। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া শুম আৰু 9:30মান হৈছে। গতিকে যদি ভিডিঅ' চাই ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। গতিকে আজিলৈ বাই বাই।